আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰিলেনে? যদি নাই কৰা, কাইলৈ লাষ্ট ডেট। শেষৰ সময়কণত দৌৰাদৌৰি কৰাতকৈ আজি মই আপোনাক শিকাম লাষ্ট ডেটৰ আগতে আপুনি কেনেকৈ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব। ইয়াৰ বাবে প্ৰচেছ দুটা আছে, কিন্তু মই আজি আপোনাক শিকাম আটাইতকৈ শ্বৰ্ট প্ৰচেছটো। মই আকৌ কৈছোঁ, এইটো প্ৰচেছ হৈছে সেই আধাৰৰ সৈতে পেন লিংক কৰাৰ ৰেজিষ্টাৰ নকৰাকৈ কৰা প্ৰচেছটো। ইয়াত আপোনালোকে ৰেজিষ্টাৰ নকৰাকৈ কৰিব পাৰিব। ইয়াত দেখিছে অপশ্যন ৰেজিষ্টাৰ কৰিও আপোনালোকে কৰিব, কিন্তু সেইটো প্ৰচেছ দীঘলীয়া হ'ব। পোনপ্ৰথমে আপোনালোকে বাওঁহাতে থকা লিংক আধাৰ অপশ্যনটোত ক্লিক কৰিব। লিংক আধাৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এখন বেলেগ মেনিউ খোল খাব, য'ত আপোনালোকে এটা ইণ্টাৰফেচ দেখিব। তাত দিয়া থাকে পেন নাম্বাৰ, আধাৰ নাম্বাৰ, আধাৰ কাৰ্ডত আপোনালোকৰ নামটো কি আছে সেইটো ফিল কৰিবলৈ আহিব। ফাৰ্ষ্ট অফ অল আপুনি এটা ব্ৰাউজাৰত যাব। মই ক্ৰোম ব্ৰাউজাৰত গৈছোঁ। তাত গৈ চাৰ্চ কৰিব লিংক পেন কাৰ্ড উইথ আধাৰ। লিংক পেন কাৰ্ড উইথ আধাৰ বুলি গৈ চাৰ্চ কৰি দিব। দিয়াৰ লগে লগে ক্ৰমান্বয়ে ৱেব পেজবোৰ খোল খাই আহিব। তাত 3 নম্বৰ যিটো অপশ্যন আছে uida.gov.in, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে এখন ইণ্টাৰফেচ খোল খাই আহিব। তাত প্ৰচেছখিনি দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰে। মই আপোনালোকক শিকাম ৰেজিষ্টাৰ নকৰাকৈ কেনেকৈ আধাৰৰ সৈতে পেন লিংক কৰিব লাগিব। তাৰ বাবে যিটো ইয়াত ৱেবছাইট দিয়া আছে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ, তাত ক্লিক কৰি দিব। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ৱেবছাইটত যোৱাৰ লগে লগে তাত অহা বেনাৰখন আপোনালোকে কাট কৰি দিব। তাত দিয়া থাকে ফিল আপ কৰিবৰ কাৰণে পেন নাম্বাৰ, আধাৰ নাম্বাৰ আৰু আধাৰ কাৰ্ডত আপোনাৰ নামটো কি আছে সেই প্ৰথম 3টা ঘৰ দেখিছে, তাত সেইকেইটা ফিল আপ কৰিব লাগিব। আৰু তাৰ তলতে 2টা অপশ্যন দিয়া থাকে, এটা ডেট অফ বাৰ্থ ভেৰিফিকেশ্যনৰ কাৰণে, এটা এগ্ৰিমেণ্টৰ কাৰণে। 2টা অপশ্যনতে আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপুনি 2টা অপশ্যনত ক্লিক কৰি দিব, তাৰ তলৰ পেজটোত আপোনালোকে দেখিব এটা কেপচা দিয়া থাকে। কেপচাটো ফিল কৰাৰ লগে লগে ছাবমিট আহিব। ছাবমিট কৰি দিয়াৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ দেখিব। চ' ফটাফট মই ডিটেইলছখিনি ফিল আপ কৰি লৈছোঁ। ফাৰ্ষ্ট দিব লাগিব পান নাম্বাৰটো, ছেকেণ্ডত দিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰটো, আৰু থাৰ্ডত দিব লাগিব আধাৰ কাৰ্ডত আপোনাৰ নামটো যিভাৱে আছে। তাৰপিছত 2টা অপশ্যন থাকে, সেই 2টা ক্লিক কৰি দিব লাগিব। আৰু লাষ্টত যিটো কেপচা দিয়া থাকে কেপচাটো ঠিকভাৱে ফিল আপ কৰি ছাবমিট অপশ্যনটোত ক্লিক কৰিব লাগিব। এতিয়া মই পটাপট ফিল আপ কৰি লওঁ। ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত যেতিয়া আমি কেপচা এণ্টাৰ কৰি ছাবমিট কৰিম, ছাবমিট কৰাৰ লগে লগে পেজটো ল'ডিং ল'ব। ল'ডিং লোৱাৰ পিছত আপোনালোকে ওপৰত দেখা পাব যে ছাকচেছফুলি ছাবমিটেড হৈছে, আৰু ইয়াৰ ষ্টেটাছটো 2 দিনৰ ভিতৰত আপোনালোকে ইয়াতে আহি লিংক আধাৰ অপশ্যনটোত ক্লিক কৰি নিজৰ ষ্টেটাছটো চাব পাৰিব। যদি আপোনালোকে ৰেজিষ্টাৰ কৰি লয়, ৰেজিষ্টাৰ কৰি লোৱাৰ পিছত আপোনালোকে একেদিনাই কামখিনি কৰিব পাৰে। ষ্টেটাছটো একেদিনাই আহিব, কিন্তু ৰেজিষ্টাৰ কৰিবলৈ যাওঁতে আপোনাৰ সময়ৰ বেছি প্ৰয়োজন হ'ব বাবে যিহেতু কাইলৈ লাষ্ট ডেট, সেইকাৰণে অতি সোনকালে লিংক কৰিবৰ কাৰণে আপোনালোকক এইটো অপশ্যনৰ সুবিধা দিয়া হৈছে। যিমানখিনি পাৰোঁ আপোনালোকক জনালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।